জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মুকুতাৰ প্ৰকৃত জীৱনৰ বিষয়ে সকলোৰে নিশ্চয় জানিবলৈ মন যায়। গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুকুতাৰ প্ৰকৃত নাম হৈছে অশ্বিনী ডেকা। অশ্বিনী ডেকাৰ জন্ম হৈছিল 1991 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ বিদিয়াত। অশ্বিনী ডেকাৰ আজিৰ দিনটোৰ অনুসৰি বৰ্তমানৰ বয়স হৈছে 29 বছৰ 9 মাহ 26 দিন। অশ্বিনী ডেকাৰ ঘৰত মাক দেউতাকৰ উপৰিও ককা আইতা, এগৰাকী বায়েক আৰু এগৰাকী ভনীয়েক আছে। অশ্বিনী ডেকাৰ পিতৃৰ নাম হৈছে কেশৱ ডেকা আৰু মাতৃগৰাকীৰ নাম হৈছে ৰঞ্জিতা ডেকা। অশ্বিনী ডেকাই বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ পূৰ্বে হিয়া দিবা কাক আৰু ভাড়াঘৰৰ দৰে জনপ্ৰিয় ধাৰাবাহিকতো অভিনয় কৰিছিল। অশ্বিনী ডেকাৰ হাইট ৱেটৰ কথা যদি কওঁ, অশ্বিনী ডেকাৰ হাইট হৈছে 4.5 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 44 কেজি এপ্ৰক্স। আৰু আনফালে মণিবৌ আৰু মুকুতা দা ৰিয়েল লাইফতে দুয়ো ককায়েক ভনীয়েক, কিন্তু ৰিয়েল লাইফত তেনেকুৱা কোনো সম্পৰ্ক নাই। মুকুতা দাৰ অভিনয় চাই বাৰু কেনেকুৱা পায় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই ভাল পোৱাসকলে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।